ৰাতিপুৱাই বেপাৰীয়ে মৰঠি মাছ সোৱণশিৰি নদীৰ মাছ দিলেহি মাছটো খাবলৈ বৰ টেষ্টি হয় বৰ তেলি হয় আজি বৰ চোকা সেইকাৰণে বহু দেউতা আৰু হাজবেণ্ডে ক'লে যে মাছৰ চৰচৰি খাব আজি পাকঘৰৰ সমস্ত দায়িত্ব মোৰ মা আৰু দেৱী মাছ বচাত ব্যস্ত মাছৰ চৰচৰি বনাবলৈ সাধাৰণতে মানুহে মাছ হাফ ফ্ৰাই কৰি লয় কিন্তু মোৰ মানুহজনে আকৌ কিহত তাজা যিহেতু মাছখিনি সেইকাৰণে ডাইৰেক্ট বইল কৰিবলৈ বুলি আৰু তাৰ পাছতে হালধি দি দিলোঁ নিমখ দিওঁ কেঁচা জলকীয়া দুফাল কৰি পেলাই দি দিলোঁ সেয়া খোলাত দিবলৈ টাৱাখন পাতি গোটেই মাছখিনি দি দিলোঁ আৰু জুইটো অকণমান কমাই ৰাখিছোঁ মাছৰ চৰচৰি একেবাৰে শেষত টেঙা চেপি তাত নেমু টেঙাৰ ৰস দি দিছোঁ আৰু কেইখিলামান মান ধনিয়াও দি দিলোঁ আৰু এয়া আমাৰ খানা ৰেডি পিছে মাছ দুজনীমান ফ্ৰাইও কৰিলোঁ এয়া চাওক মায়ে কিমান ধুনীয়াকৈ তলত জুই জ্বলাই চালনীত মাছ শুকুৱাইছে আমাৰ আকৌ দেৱীয়ে বোলে মাছ পুৰিহে খাব মৰঠি মাছৰ বইল খোলাত দিয়া পুৰা ফ্ৰাই সকলোৰে সোৱাদ লৈ